Hello. Oh, hello. Hey guys, আকৌ এটা নতুন ভিডিঅ'ৰ মাজেৰে আপোনালোকৰ মাজলৈ আহি গ'লো। বন্ধুসকল, আজি মই ছ'চিয়েল মিডিয়াত হঠাতে এটা ভিডিঅ' ক্লিপ পালোঁ আৰু এই ভিডিঅ' ক্লিপটো দেখি মই বহু ভাবিলোঁ যে এই ভিডিঅ' ক্লিপটো আপোনালোকৰ মাজত আলোচনা কৰোঁ নে নকৰোঁ, কিন্তু অৱশেষত মই ভাবিলোঁ যে আপোনালোকৰ লগত এই ভিডিঅ' ক্লিপটোৰ বিষয়ে আলোচনা কৰাটোৱে ভাল হ'ব। বন্ধুসকল, আজিৰ পৰা কিছুদিন আগত ইনষ্টাগ্ৰামত জুবিন দা আৰু পাপন দাই এটা লাইভ আহিছিল। এই লাইভত তেওঁলোকে বিহুৰ বতৰ চলি আছে, যিহেতু বিহুৰে কিছুমান গীত গুণগুণাইছিল বা অসমক লৈ কিছুমান কথা পাতিছিল। আমি সকলোৱে জানো বা আমি সকলোৱে দেখিছোঁ এই ভিডিঅ'টো। বন্ধুসকল, আমাৰ অসমৰে আন এজন জদামূৰ্খই এই ভিডিঅ' ক্লিপটোলৈ কিছুমান ফটো আমি কাম আৰম্ভ কৰিছে। তো বলকচোন আগে আমি এই ভিডিঅ'টোৰ কিছু অংশ এটা চাই লওঁ, ক্লিপ এটা চাই লওঁ, সৰু ক্লিপ এটা। তাৰপিছত আমি ইয়াৰ বাকী কথাখিনি আলোচনা কৰিম। পাপনদা শুনিছো দ মানুহে মোৰ চাউণ্ড কৰিছে, মই শুনি আছো। শুনিছো কেনে আৰু কি কম আৰু চলি আছে দিয়ক। আপুনি ক'ত? বম্বে আছো, আহিব পাৰা বম্বেত আছে? বম্বেতে আছো। পাপনদা, আপুনি এইবাৰ অসমত আহিলে আৰু গাখীৰ খাব নাপায় দিয়ক আমাৰ। আমাৰ যোৱাকালি আমাৰ দামৰিটো নাইকিয়া হৈ গ'ল। কি কৰিব আৰু, উপায়তো নাই আৰু। ভাইৰাছ চাইৰাছে লাগলাক নেকি, বহুত দিনৰ পৰা কিবা বেমাৰ হৈ আছে। কেনেকুৱা, ঠিকে আছা? ঠিকে আৰু ক'ত থাকিম এই গৰম মাখানত দাড়ি চুলি লাম্বা হৈ গৈছিল, নাপিত নাই। লকডাউনটো আপোনালোকে গমেই পায়, এইবাগে দোকান পাহাৰ আকৌ খোলা নাই। এই গামচা চামচা মাৰি আৰু বাৰীতে আছো আৰু বিচনীখন মাৰি কি কৰিম। বন্ধুসকল, এই ভিডিঅ' ক্লিপটোত এই অসমীয়াৰ নামত যে কলংক ল'ৰাজন আছে, অসমীয়া জাতিটোৰ কলংক আচলতে তেওঁ ক'ব গ'লে, সেই ল'ৰাটোৰ ঠাইত আচলতে আছিল জুবিন দা আৰু পাপন দাই কিছু বাৰ্তালাপ কৰি আছিল বা কিছু কথোপকথন চলি আছিল তেওঁলোকৰ মাজত। কিন্তু এই ফটো আমি যুৱকজনে আৰু কি কৰিলে দেখিছেনে? জুবিন দাক তাৰ পৰা নাইকিয়া কৰি দি তেওঁ জুবিন দাৰ ঠাই ল'ব বিচাৰিছে। কিন্তু আচলতে তেওঁ কি ভাবিছে? তেওঁ কি মানে জুবিন দাৰ সমতুল্য বুলি ভাবিছে নেকি নিজকে? নে তেওঁ নিজকে পাপন দাৰ সমতুল্য বুলি ভাবিছে? মই একো ক'ব পৰা নাই, মই একো ভাবিবই পৰা নাই কথাটোৰ বিষয়ে। তো সেইবাবে মই আপোনালোকৰ মাজলৈ এই বিষয়টো লৈ আলোচনা কৰিব আহিম বুলি ভাবিলোঁ মই। বন্ধুসকল, জুবিন দা আৰু পাপন দা হৈছে অসমৰ এটি অমূল্য ৰত্ন। তেওঁলোকৰ বিভিন্ন কাম কাজৰ মাজেৰে বিশ্ববাসীৰ আগত আমাৰ অসম তথা ভাৰতবৰ্ষৰ নাম উজ্বলাই আছে। বন্ধুসকল, এই ভিডিঅ' ক্লিপটোৰ পৰা জুবিন দাক তাৰ পৰা নাইকিয়া কৰি এই অসমীয়া জাতিৰ কলংকজনে যে জুবিন দাৰ ঠাই লৈছে, আচলতে তেওঁকতো ক'ব গ'লে মোৰ ভাষাত তেওঁতো জুবিন দা আৰু পাপন দাৰ ভৰিৰ তলৰ ধূলিৰ সমানো হ'ব নোৱাৰে। তো বাকীটো কথাৰ পিছতে তেওঁ কি বুলি ভাবিছে নিজকে, মই নিজে এতিয়ালৈকে ভাবিব পৰা নাই। তই কি বুলি ভাবিছ নিজকে? তোৰ চেহেৰাটো চাচোন আগে, তোৰ চেহেৰাটো দূৰৰ কথা, তই মানে কি বুলি ভাবিছ? তই কি অসমীয়া জাতিৰ দুটা ৰত্নৰ অমূল্য সম্পদৰ লগত তই কি খেলা কৰিব আহিছ নেকি ইয়াত? তই বেলেগৰ লগত তই ফটোমি কৰ। বিভিন্ন টপিক ওলাইছে আজিকালি আমাৰ ভাৰতত তথা আমাৰ অসমতে বিভিন্ন ধৰণৰ টপিক ওলাইছে। তই সেই টপিকৰ ওপৰত তই ফটোমি কৰ না, তোক আমি একো ক'ব নাযাওঁ। কিন্তু তই জুবিন দা আৰু পাপন দাৰ লগত তই এনেকুৱা ফটোমি কিয় কৰিব আহিলি? সেইবাবে মোৰ বহুত খং উঠিছে। এই দমৰ জনলৈ মোৰ বহুত খং উঠি আছে। বন্ধুসকল, দেশৰ সংকটৰ সময়ত কিন্তু এওঁলোকক মাত মতা দেখা নাযায়। তেনে সময়ত চাগে এওঁলোকৰ ওচৰত সময়ৰ খুবেই অভাৱ হয়, কিন্তু এনেসমূহ কামত কিন্তু এওঁলোক সকলোতকৈ আগত। ভালেই দেই, লোকটো ভাল লাগিছে। আপুনিও এইকেইদিন ইনষ্টাগ্ৰামত বিৰাট ফালি আছে হয় না? সিদিনাখন দেখা পাইছো তো, সিদিনা জুবিন দাৰ লগত লাইভত আহিছিল নেকি আপুনি? চাই আছো, মই মাজে মাজে চাই থাকো আৰু আপোনালোকৰ প্ৰফাইলখন চাই থাকো আৰু। ইণ্টাৰনেট প্ৰথম কৰিছো, এইবোৰ টিপিব নাজানো যে, গোটেইবোৰ টিপো মানে তোমাক গুচি যায়। আৰু এনে গান কেইটামান গাওঁ, চবকে লগ ধৰো বুলি ভাবিছিলো, গৈ কমিটি হৈ গলো বে, লাষ্টৰ অৰ্গেনাইজাৰ মানে এই কোন আহিছে কোন নাই। পাপন দা, লকডাউন কেনে চলি আছে এইভাগে? আমাৰ ইফালে পুলিচে তাপলা চাপলা লাল কৰি পেলাইছি। সিদিনাখন দালি আনবা কিছু, ইনকে কোবৈছি না, এতিয়াও কিজানি তাপলাত চিন আছে উহি। তাকে এইটো ওলাই যাব ভয় লাগে জানে, মই দৰ্জাখনৰ বাহিৰতো ওলোৱা নাই, মানে এনেকুৱা অৱস্থা। এনে ভাল লাগিল, তোমাক দেখি খুব ভাল লাগিল। মই ভিডিঅ' কল এটা কৰিম দিয়া, তুমি যেতিয়া ভালে আছা, এনে এদিন কথা পাতিম হা। তুমি ৰাইজক এবাৰ মৰম এটা দি দিয়া। পাপন দা, হ'ব দিয়ক আৰু এতিয়া হাগা লাগছি টান তেতিয়া আপোনাৰ ভিডিঅ' কল কৰাৰ কাৰণে এনেকে ৰৈ আছিলো দিয়ক। এতিয়া আৰু হ'ব দিয়ক। ঠিক আছে, তুমি ভালে থাকা। আছো দিয়ক, হ'ব দিয়ক। ভালে থাকা। বন্ধুসকল, ভিডিঅ' ক্লিপটো দেখি আপোনালোকে নিশ্চয় গম পালে যে এই ফটোমি ব্যক্তিজনে জুবিন দা আৰু পাপন দাৰ লগত কেনেকুৱা ধৰণৰ অসভ্যামি আৰম্ভ কৰি দিছে। তো মই বিশেষ আৰু একো ক'ব নাযাওঁ ইয়াৰ বিষয়ে, কাৰণ মোৰ একো ইচ্ছাই নাই ইয়াৰ বিষয়ে ক'ব, কাৰণ এওঁ মানুহৰ শাৰীতে নপৰে। আচলতে এওঁ মানুহৰ নামত সমাজত কলংক একো কথা। আৰে তই বেলেগক
হাঁহি তামাচা কৰ ফটো আমি কৰ ফাল্টুমি কৰ মই বেয়া নাপাওঁ আমি কোনো বেয়া নাপাওঁ কিন্তু জুবিনদাৰ সেই ভিডিঅ' ক্লিপটো অকলে তয়ে পাইছ নেকি সকলোৱে পাইছে সেই ভিডিঅ' ক্লিপটোৰ ওপৰত কোনো একো মাত মতা নাই বা সকলোৱে ভালদৰে আদৰিছে তেওঁলোক দুজনকে ভালদৰে সন্মান কৰিছে তয়ো সন্মান তোকতো আমি একো ক'ব নাযাওঁ তই এনেকুৱা ধৰণৰ ফটো আমি কিয় কৰিব গ'লি তো বন্ধুসকল মই আৰু বিশেষ একো নকওঁ আপোনালোকৰ ওপৰত এৰি দিছোঁ আপোনালোকে যি বুলি গালি পাৰে বা যি কৰে কৰক আপোনালোকৰ মনৰ ভাৱসমূহ আপোনালোকে নিশ্চয় কমেণ্ট বক্সত জনাব মোক তলত কমেণ্ট কৰি তো এইখিনি আৰু ভিডিঅ'টো এইখিনিতে সামৰিছোঁ তো ধন্যবাদ বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় আই অসম